हेलो ভিউয়ার্স ওয়েলকাম টু মাই চ্যানেল সেবার তরফৰ পৰা ইতিমধ্যে নোটিছ জাৰি কৰা হৈছে যিবিলাক ক্যান্ডিডেটে যোৱা গ্ৰেড 3 এক্সামত কোৱালিফাই হৈছে স্কিল টেষ্টৰ কাৰণে প্ৰস্তুতি চলাই আছে হেকলৰ কাৰণে কি ডকুমেন্টস লৈ যাব লাগিব সেবার তৰফৰ পৰা ইতিমধ্যে প্ৰকাশ কৰা হৈছে মই সেই বিষয়ত আপোনালোকৰ লগত কিছুমান আলোচনা কৰিব বিচাৰিছো ইয়াতে আপোনালোকে চাই যাওক মই আপোনালোকক দেখুৱাই আছো ইয়াতে আপোনালোকে চাই লওক ইয়াতে all candidate must bring following documents in original আপোনালোকৰ original এটা কাম কৰিব আপোনালোকে original আৰু ফটোকপি দুটাই আপোনালোকে লৈ যাব ইয়াতে প্ৰথমতে কি লিখা হৈছে আপোনালোকে চাই লওক এডমিট কাৰ্ড অফ দা কম্পিউটাৰ টেষ্ট এডমিট কাৰ্ড যিখন ডাউনলোড কৰিছে আপোনালোকে সেইখন লৈ যাব 2 copies of passport size photograph দুটা passport size photograph লৈ যাব original copy of admit card এ হায়াৰ সেকেন্ডাৰী মেট্ৰিকৰ যিমান কোৱালিফিকেশন আছে ডিগ্ৰীৰ হেবিলাক আপোনালোকে original লৈ যাব কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট যেটো আপোনালোকৰ ডিপ্লোমা বা ডিগ্ৰী কম্পিউটাৰ সাৰ্টিফিকেট লৈছিলে সেইখন আপোনালোকে লগত লৈ যাব এমপ্লয়মেন্ট এক্সচেঞ্জৰ 5 নম্বৰ যেটো আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন সাৰ্টিফিকেট আছে সেইখন লৈ যাব আৰু কাষ্ট সাৰ্টিফিকেট এসসি এসটি ওবিসি যিবিলাক কাষ্টৰ সাৰ্টিফিকেট আছে 6 নম্বৰত সেই সাৰ্টিফিকেট কেইটা লৈ যাব ডিজেবিলিটি সাৰ্টিফিকেট ইস্যুড বাই কম্পিটেন্ট অথৰিটি অৰ্থাৎ ইন কেস অফ পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে এটো সেইখন সাৰ্টিফিকেট লৈ যাব আৰু যেটো এক্স সাৰ্ভিসমেনৰ কাৰণে ডকুমেন্টস যিসকলে এপ্লাই কৰিছে হেটো আপোনালোকে লৈ যাব আৰু যেটো যিসকল ক্যান্ডিডেটৰ ইডব্লিউএছ সাৰ্টিফিকেট আছে এই ইডব্লিউএছ সাৰ্টিফিকেটখন লৈ যাব দিছে আৰু ইয়াতে এনি আদাৰ ৰিলেভেন্ট ডকুমেন্ট ইন অৰিজিনাল সাপোৰ্ট ক্যান্ডিডেট while reporting for the computer test আপোনালোকে এটা কাম কৰিব যে মই আগতে কৈ দিলো যে আপোনালোকে একেটা ডকুমেন্টস আপোনালোকে লাগিলে স্ক্ৰিনশ্বট লৈ লওক আপোনালোকে একেটা ডকুমেন্টস লগত লৈ যাব আৰু এই ডকুমেন্টস কেটাৰ ফটো আপোনালোকে জেৰক্স কপি এক কপি কৰি লৈ যাব তেতিয়ালে আপোনালোকৰ তাতে কোনো ধৰণৰ সমস্যা নহয় গতিকে বন্ধুসকল মই এইখিনি আপোনালোকক ক'ব লগা আছিল সেবাৰ তৰফৰ পৰা ইতিমধ্যে নোটিছ জাৰি কৰা হৈছিল এটো মই আপোনালোকক দেখুৱাই দিলো ইয়াতে কথা হল এটা যদি বন্ধুসকল মোৰ ভিডিওটো যদি প্ৰথমবাৰ চাই আছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ নিউজ বিলাক সদায় পাই থাকিবলৈ থ্যাংক ইউ এন্ড জয় অসম আশা কৰো সকলোৰে কম্পিউটাৰ টেষ্ট যাতে ভাল হয় ইয়াৰে কামনা কৰিলো থ্যাংক ইউ